ব্লগৰ অন্য এটা ভিডিঅ' লৈ আৰু মই আছোঁ বৰ্তমান ঘৰতে। আজি এটা বিশেষ স্পেচিয়েল মানে ভিডিঅ' আপলোড কৰিছোঁ, যিটো আছে আপোনালোকে চালে গম পাবই, স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু বৰ্তমান ঘৰৰ পৰাই দিছোঁ আৰু নতুন মোবাইলত ভিডিঅ' বনাইছোঁ, অকণমান মানে ভালো লাগিছে আৰু কমেণ্টত কৈছে মানে ভিডিঅ'সমূহ আগতকৈ মানে ভাল লাগিছে বুলি। তো মোৰো ভাল লাগিছে ভিডিঅ' বনাই। আৰু মোৰ বেক চাইড এখন দেখিছে হিউৱেংচাং নহয় ৰেংচাং, মানে আমাৰ মই যে ৰঙালাও খেতি কৰিছিলোঁ ন, সেই ৰঙালাও লগাৰ কাৰণে চাংখনৰ নাম মই দিলোঁ ৰেংচাং। তাৰপিছতে আৰু এতিয়া ভাতো বনাই আছোঁ আৰু অকণমান ভিডিঅ'টো মানে বনাই আছোঁ। তো আজি মানে দুপৰীয়া আহাৰৰ বাবে কি কি প্ৰস্তুত কৰিছোঁ ভিডিঅ'টো তাৰ বাবে চাই যাওক আপোনালোকে, স্কিপ নকৰিব খালি অকণমান। আৰু মোৰ বেক চাইডে দেখিছে হয়তো ঘৰিয়াল নবতে পুখুৰীটোতে নামি থাকে আৰু মানে কিনো ভাল পায় জানো। এতিয়া আকৌ আৰু এজনক মাতিছে খেলিবলৈ নে কি এনে গম নাপাওঁ, সেইজনো আহিব, পুখুৰী একদম গুগলা বনাই দিব আৰু কৈছে নহয়। অৱশ্যে পানী কমিছে বাৰু দেই, মানে পানী হৈ গৈছিলে এইফালে। মই চুলি কেনেকৈ মজবুত কৰিব পাৰি, কেনেকৈ নতুনকৈ গজাব পাৰি তাৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকে চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দি থ'ম, আকৌ এবাৰ আপোনালোকে চাই ল'ব। আৰু বাকী মোৰ চুলিখিনি আগতকৈ মানে ভাল হৈছেগৈ। মই এইবিলাক ঘৰুৱা কিছুমান বস্তু মই ব্যৱহাৰ কৰি থাকোঁ, সেইবাবে মই ৰিজাল্টটো খুব বেছি ভাল পাইছোঁ। আৰু সেয়াই আৰু ভাল লাগিছে ভিডিঅ' কৰি। আৰু এয়া হৈছে দুপৰীয়া সাজৰ বাবে জিকা আৰু আলু, এয়া জ্বলা ভাজি বনাম। পিঁয়াজ আৰু জলকীয়া নহ'লে মই মানে খাবলৈ অলপ টান পাওঁ। আৰু এইফালে বনাবলৈ ৰেডি কৰিছোঁ আৰু মাছো আছে দেই, মই মানে বৰশীত মাছো ধৰিছিলোঁ। তো সেয়া আজি দিনৰ দুপৰীয়া সাজটো হৈ যাবগৈ আৰু এয়া লৰালৰিকৈ বনাই লওঁ। তাৰপিছতে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। আৰু মানে মাছটো থাকিলে আৰু ভালেই লাগে। অৱশ্যে আমাৰ মুখকেইখন বহুত বেয়া হ'ল, জুতি নহ'লে আজিকালি খাব নোৱাৰা হ'লোঁ। আৰু সেয়া বনাই আছোঁ। এইফালে এয়া কোমোৰা আৰু আলু এইখিনি বইল কৰি ৰাখিছিলোঁ, টেঙা দি পেলাই, মাছ দি পেলাই তেনেকৈ মানে জোল বনাবলৈ, মাছৰ আঞ্জা। তো এইটো খাই মানে ভাল লাগে। আপোনালোকে বাৰু মাছৰ টেঙা আঞ্জাটো কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন আৰু শেষলৈকে চাই থাকক। এতিয়া এয়া মাছখিনি বাছি লৈছোঁ, যিহেতু হোৱা নাই সেইখিনি মই ভাজি বনাই আছোঁ, সেইবাবে এয়া বাছি লৈছোঁ। আৰু মই নিজে বৰশীত ধৰোঁ, আকৌ নিজে বাছোঁ, কাটোঁ, বনাওঁ, মানে নিজে চববোৰ কৰি থাকোঁ। আৰু বেলেগৰ আকৌ কোনোবাই যে বাছি দিব লাগিব সেয়াৰে ৰৈ থকা মানুহ মানে মই নহয় আৰু এতিয়া এয়া বনাই মেলি হৈ গৈছে। আৰু মাছ, লোকেল মাছৰ টেষ্টটো এনেও বেলেগ হয়, যদিনো দেখাত মাছৰ পিচকেইটা মানে সৰু সৰু, বহুত বেছি টেষ্টি হয়। আৰু এয়া হৈ গৈছে মোৰ, শেষলৈ উতলা টাইমত দিছোঁ মাছখিনি দি। আৰু মই মিঠি গুটি পাঁচফোৰণ দিয়ে তেল মাৰোঁ আচলতে টেঙা আঞ্জা বনালে, তাত পিঁয়াজ চিয়াজ দিলে ভাল নালাগে। আৰু তো দুপৰীয়া সাজটো এনেকৈ আচলতে আমাৰ হয়গৈ। আৰু তো এনেকৈ আপোনালোকৰ মাজত পৰিৱেশন কৰিলোঁ, কিনো আৰু ইমান স্পেচিয়েল নহয়, ঘৰতে খাবৰ কাৰণে আৰু আলহীৰ বাবে নহয়তো। আৰু আমাৰ মানে কি বেহাৰবাৰী চাই চাই চবেই চাব পৰা কেনেকৈ মাটিত পাতি পাৰি লৈ পেলাই খোৱাৰ অভ্যাসটো আছে। ওপৰত মানে খালে অলপ দিগদাৰ পাওঁ, তো এনেকৈয়ে খাওঁ আৰু আচলতে। আৰু ইফালে বাৰীত লাগি আছে জলকীয়া পকি আছে। ধুনীয়া মায়ে গুলি বুলি গুলি বুলি হাই কৈ দিয়া, হাই কৈ দিয়া, হেল্ল' কৈ দিয়া। মানে আহিছোঁ মোবাইলটোৰ ৰিভিউটো লৈ, তো মই ব্যৱহাৰ কৰি কেনেকুৱা পাইছোঁ কি পাইছোঁ সেইখিনিতো কৈছোঁৱে অলৰেডি। আৰু এতিয়া মই কভাৰটোৰ পৰা আপোনালোকৰ কি কি মানে সুবিধা হয় সেইখিনি মই কৈছোঁ। যদি মোবাইলটো কোনোবাই ল'ম বুলি ভাবিছে তেতিয়া তেওঁলোকৰ বাবে সুবিধা হ'ব। তো ভিডিঅ'টো চাই থাকক। প্ৰথম আহিছোঁ বেটাৰী লৈ, বেটাৰী 5000 মেগাহাৰ্জৰ হয় আৰু বহুত ফাষ্ট চাৰ্জাৰ হয়। চাৰ্জাৰডাল 22.5 ৱাটৰ ফাষ্ট চাৰ্জাৰ হয়। ধৰক আধা ঘণ্টা আপোনালোকে লগাই দিলে আধা ঘণ্টাৰ ভিতৰতে ফুল চাৰ্জ হৈ যাব। আৰু মানে কি চাৰ্জ লওঁতে বহুত টাইম নালাগে, সেইটো কাৰণেও ভাল। তাৰপিছতে কেমেৰা 15, আপোনালোকে নিজে চাই লওক, মই দেখুৱাই দিছোঁ। মই এনেকৈ কৈ থাকিলে হয়তো বিশ্বাস নকৰিবও পাৰে, তো দেখুৱাই দিলে বেছি ভাল হ'ব। আৰু কেমেৰা মানে কেনেকুৱা সেইটোতো নিজে গম পাইছেই ধৰক এতিয়া। আৰু মই দুকপিমান ফটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিম, আৰু যদি কোনোবাই ভাবি আছে যে মোবাইলটো লওঁ বুলি তেতিয়া ল'ব পাৰিব। আপোনালোকে কভাৰটো থকা যিখিনি লিখি থৈছে সেইখিনি আপোনালোকে এবাৰ ভালদৰে পঢ়ি চালে নিজেই গম পাব। মই ধুনীয়াকৈ দি দিছোঁ, আৰু এইখিনি পঢ়ি চালে আপোনালোকৰ সুবিধা হ'ব। আৰু মোবাইলটো খুব ভাল হয়, আপোনালোকে যদি ইচ্ছা কৰে তেতিয়া ল'ব পাৰিব। আৰু
কেমেৰাটো বহুত ধুনীয়া হয় ইয়াৰ ফটোসমূহ দেখি গম পাইছেই কিমান বেছি ভাল হয় তো আপোনালোকে যদি কোনোবাই ভাবি আছে ল'ম বুলি তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে আৰু যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু একেবাৰে শেষত চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ তো আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম